ইতিমধ্যে বিশ্বত যুদ্ধ আৰম্ভ হৈ গৈছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এই মুহূৰ্তত যুদ্ধ আৰম্ভ হৈ গৈছে। কিন্তু ইয়াৰ মাজতে এটা ডাঙৰ প্ৰশ্ন এই যে শক্তিধৰ ৰাছিয়াৰ সন্মুখত ইউক্ৰেইনে কিমান দূৰ যুঁজিব পাৰিব। আৰু এই মুহূৰ্তত ইউক্ৰেইনৰ ফালৰ পৰা কোৱা হৈছে যে আমি এই যুদ্ধত নিশ্চিত জয়ী হ'ম আৰু ৰাছিয়াৰ সৈতে আমি শেষ মুহূৰ্তলৈকে যুঁজিম। এই ভিডিঅ'টোত আজি আমি ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যি যুদ্ধ আৰম্ভ হৈছে আৰু এই যুদ্ধত ৰাছিয়াৰ কিমান শক্তি আৰু কিমান সৈন্য আছে আৰু ইউক্ৰেইনৰ কিমান শক্তি আৰু কিমান সৈন্য আছে সেই বিষয়ে আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যুদ্ধৰ মেইন অস্ত্ৰ হৈছে সৈনিক। ৰাছিয়াৰ হাতত 8.5 লাখ সৈনিক আছে আৰু ইউক্ৰেইনৰ হাতত আছে 2 লাখ। সৈনিকৰ তুলনাত ইউক্ৰেইনতকৈ ৰাছিয়া বহুতো আগবাঢ়ি আছে। এয়াৰক্ৰাফ্টৰ তুলনাত ৰাছিয়াৰ হাতত আছে এয়াৰক্ৰাফ্ট 4173খন আৰু ইউক্ৰেইনৰ হাতত আছে 318খন। এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰত ৰাছিয়া ইউক্ৰেইনতকৈ বহুদূৰ আগবাঢ়িছে। ফাইটাৰ এয়াৰক্ৰাফ্ট অৰ্থাৎ যুঁজাৰু বিমান, ৰাছিয়াৰ হাতত 772খন যুঁজাৰু বিমান আছে। তাৰ তুলনাত ইউক্ৰেইনৰ হাতত আছে মাত্ৰ 73খন। কিন্তু 73খন ফাইটাৰ যুঁজাৰু বিমান কম নহয়। এটাক হেলিকপ্টাৰ, যুদ্ধৰ ক্ষেত্ৰত সদায় এটাক হেলিকপ্টাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। ৰাছিয়াৰ হাতত এটাক হেলিকপ্টাৰ আছে 544খন আৰু ইউক্ৰেইনৰ হাতত আছে 34খন। এটাক হেলিকপ্টাৰৰ ক্ষেত্ৰত ৰাছিয়াতকৈ ইউক্ৰেইন বহুত পিছপৰি আছে। টেংকৰ ক্ষেত্ৰত ৰাছিয়া বিশ্বৰ ভিতৰত প্ৰথম স্থান দখল কৰি আহিছে। ৰাছিয়াৰ হাতত আছে 12,420খন টেংক আৰু ইউক্ৰেইনৰ হাতত আছে 2,596খন টেংক। ছাবমেৰিন, ৰাছিয়াৰ হাতত আছে 70খন ছাবমেৰিন, ইউক্ৰেইনৰ হাতত এখনো ছাবমেৰিন নাই। জনসংখ্যা, ৰাছিয়াৰ জনসংখ্যা হৈছে 14.23% আৰু ইউক্ৰেইনৰ জনসংখ্যা হৈছে 4.37%। জনসংখ্যা দিশৰ ফালৰ পৰা ইউক্ৰেইনৰ জনসংখ্যা ৰাছিয়াৰ জনসংখ্যাতকৈ বহুত কম। প্ৰতিৰক্ষা বাজেট, আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল প্ৰতিৰক্ষা বাজেট। যদি প্ৰতিৰক্ষা বাজেটটো কম হয় তেনেহ'লে কোনো এখন ৰাষ্ট্ৰ যুদ্ধৰ বাবে আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে প্ৰতিৰক্ষা বাজেট অতি গুৰুত্বপূৰ্ণ। ৰাছিয়াৰ প্ৰতিৰক্ষা বাজেটত 11.56 লাখ কোটি টকা আৰু ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাজেট হ'ল 89,113 কোটি টকা। এইখিনি হ'ল দুয়োখন ৰাষ্ট্ৰৰ শক্তিৰ তুলনামূলক দৃশ্য। শক্তি দিশৰ ফালৰ পৰা ইউক্ৰেইন যদি ৰাছিয়াতকৈ বহুত দুৰ্বল হয়, তথাপিও ৰাছিয়া ইউক্ৰেইনৰ ওপৰত যি আক্ৰমণ কৰি আছে সেই আক্ৰমণ ইউক্ৰেইনে ডিফেণ্ড কৰি আছে। আজিলৈকে এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।